নমস্কাৰ, চাই আছে ডেইলি অসম 24/7 আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে বড়ো ভূমিত জৱনিকা পৰিল সন্ত্ৰাসৰ অধ্যায়। NLFB নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ডৰ মুৰব্বী এম বাথাই কৰিলে আত্মসমৰ্পণ। অস্ত্ৰ সম্বৰণ কৰি এম বাথাসহ মূল সুঁতিলৈ উভতি আহিল 23জনকৈ কেডাৰ। আৰু NIAৰ মষ্ট ৱান্টেড লিষ্টত এম বাথাৰ নাম আছিল আৰু এম বাথাৰ শিৰৰ মূল্য আছিল 10 লাখ টকা। ওদালগুৰিৰ অসম অৰুণাচল সীমান্তৰ চিকাৰীডাঙা গাঁৱত আত্মসমৰ্পণ কৰে এই দলটোৱে আৰু মূল সুঁতিলৈ উভতি অহা NLFBক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী আৰু উপস্থিত থাকে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে প্ৰমোদ বড়ো। দাদা অলপমান চাই দিবচোন। অসম চৰকাৰৰ বিষয়ববীয়া আহিছে। অসম চৰকাৰৰ বিষয়ববীয়া মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সদিচ্ছাত আৰু নিৰ্দেশনাত অসম চৰকাৰৰ স্পেচিয়েল DGP ল' এণ্ড অৰ্ডাৰ GP সিং ডাঙৰীয়া আহি পাইছে লালপানী থানাত। তো তাতে আমাৰ বেচিক ৰাউণ্ডত ডিছকাশ্যন এটা হ'ব। তাৰপিছত অতি শীঘ্ৰে আপোনালোকে দেখিবলৈ সক্ষম হ'ব যে NLFBৰ সম্পূৰ্ণবোৰ কেডাৰ ৰাজ্য চৰকাৰৰ আৰু শান্তিৰ প্ৰতি সেই আহ্বানক সন্মতি জনাই মূল সুঁতিলৈকে বা অভাৰগ্ৰাউণ্ডত আহিব। সন্মানীয় NLFBৰ সভাপতি IB বিথুমুৰা আৰু ভাইচ চেয়াৰমেন সন্মানীয় বকো বসুমতাৰীৰ নেতৃত্বত 23জনীয়া দলটো আজি আমাৰ মাজলৈকে ঘূৰি আহিছে। তেখেতলোকক মই অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি তেখেতলোকে সন্মান জনাই ইয়ালৈকে ঘূৰি আহিছে। অসম এম বাথা আৰু আপুনি NLFB ধন্যবাদ। বকো আৰু এজন আছে, তেখেতক দি দিয়ক। বিৰণ ইছলাৰী এলাইছ আই মসমৰ বি ডাংগা বাকি